2.0 আজিৰে অন্য ভিডিঅ'লৈ আজিৰে ভিডিঅ'ত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলক খুব এটি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছো যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এবাৰ এইচএছ সেকেন্ড ইয়াৰ এক্সাম দিছে তেওঁলোকৰ বাবে আছে এটি গুৰুত্বপূৰ্ণ খবৰ তেওঁলোকৰ এক্সামৰ ৰিজাল্ট কেতিয়া দিব সেই বিষয়ে লৈ আজিৰে ভিডিঅ'ত বিস্তাৰিতভাৱে আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগে তেনহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব বলক আমি এটা ভিডিঅ'টো আৰম্ভ কৰো এইচএছ পৰীক্ষাৰ ৰিজাল্টক লৈ ৰাজ্য জুৰি এতিয়া বিভিন্ন উৎকণ্ঠা এটা বিৰাজ কৰিছে যে কেতিয়া দিব এবাৰ এইচএছ পৰীক্ষাৰ ৰিজাল্ট হেলে ছাত্ৰ ছাত্ৰীৰ মাজত এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰশ্ন উত্থাপন হৈ থকাৰ মাজতে আহি পৰিছে কেইবাটাও খবৰ এইচএছ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ সময়তে এবাৰ সমগ্ৰ অসমতে যেহেতু বানপানী আৰু বানপানী সেইভাবে কিছু পৰিমাণে এতিয়া এফেক্ট পৰিছে এইচএছৰ ৰিজাল্টত তো কেতিয়া এইচএছৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে 20 পৰা 25 জুনৰ ভিতৰত দিব পাৰে এইচএছ পৰীক্ষাৰ ৰিজাল্ট লগতে অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এক ডাঙৰ ঘোষণা ইতিমধ্যে কৰিছে যে ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট অনতিপলমে সোনকালে দিয়া হ'ব বুলি ৰণোজ পেগুৱে ইতিমধ্যে ঘোষণা কৰিছে কেইবাটাও সংবাদ মাধ্যমত তো এক্স্যাক্টলি কেতিয়া ৰিজাল্ট দিব সেই বিষয়ে কোনো ধৰণৰ এতিয়ালৈকে এনাউন্সমেন্ট কৰা নাই যেতিয়ালৈকে এনাউন্সমেন্ট কৰি দিয়ে লগে লগে আমি এইখন চেনেলত আপলোড দি দিম যদি ভিডিঅ'টো ভাল লাগে তেনহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ